নমস্কাৰ মোৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। গাইজ দেখিছেই নহয় আমি সাজি কাচি একেবাৰে ওলাই আহিলোঁ আমাৰ সৰ্বজনী নামঘৰলৈ, বৰ নামঘৰলৈ। আজি মানে অনুষ্ঠান এখন কৰা হৈছে, ইয়াতে গল্ডেন জুবলি পাতিছে, সোণালী জয়ন্তী আয়োজনবোৰ কৰা হৈছে। ময়ো আহিলোঁ আজি অকণমান দৰ্শন কৰোঁ প্ৰথম দিনটোত, আৰু আপোনালোকক দেখুৱাই দিওঁ কাষতে থকা চিত্ৰবোৰ। আৰু গৈ আছোঁ মই মূল গেটখন, আজিনো কি হৈছে কি কৰা নাই আয়োজনবোৰ দেখাই দিওঁ। আৰু 27, 28, 29 তাৰিখে আছে, আৰু সকলোৱে আহিব পাৰে। ইয়াতে ইমান ধুনীয়া ধুনীয়া কণ কণ মাইনাহঁতো আজি ভাওনাখন কৰিব, ভাওনাখনো হৈছে, আপোনালোকক দেখুৱাই দিম। আৰু কাষতে থকা ফুল গছবোৰ মই মানে থাকিব নোৱাৰি দেখুৱাই দিছোঁ আপোনালোকক। ফুল গছবোৰ ইমান ধুনীয়া ধুনীয়া ফুলখিনি ৰুই থৈছে। তাৰপিছত আকৌ এইফালে দেখুৱাই দিওঁ মূল গেটখনেদি আমি সোমাই গৈ পোনপ্ৰথমে নাম লৈ থকা গোপিনীসকলক মই দেখুৱাই দিছোঁ। আমি ওলাই আহিলোঁ সেৱা কৰি অহাৰ পিছত আকৌ এইফালে জলপানৰ ব্যৱস্থা কৰিছে, ইয়ালৈ আহিলোঁ। জলপান দিছে, চিৰা দৈ, সকলোৱে বহি একেলগে খাওঁ ব'ল বুলি ক'লে ময়ো গুচি আহিলোঁ, ভোক লাগিছিলে। আৰু এইফালে আহি গোটেইকেইটা খাই আছে, আমাক এৰি ময়ো আহি পালোঁ, খাই আছোঁ। ময়ো দবাই লওঁ ভালকৈ সোণালী জয়ন্তী।
বোৱাত লাগি গ'লোঁ। দুপৰীয়া আহাৰ খাবলৈ মাতিলে, দুপৰীয়া আহাৰ খাবলৈ আহিলোঁ। অহাৰ পিছত ইয়াতে মই ভাবিলোঁ এটা ভিডিঅ' কৰি পেলাওঁ, যিহেতু মানে খাওঁ যেতিয়া আৰু ভিডিঅ' এটা দি দিওঁ। ইয়াতে আৰু আমাৰ সোণালী জয়ন্তী কি কিনো হৈছে দেখুৱাই দিছোঁ। বৌয়ে কৈছে তই অকল হাই হেল্ল' কৰি থাক খোৱা টাইমতো। আমি কৈছোঁ নহয়, হাই হেল্ল' হ'ব হোৱাটো। আৰু আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই, টাটা। আৰু অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক লগ পাই আছোঁ। চ' টাটা, বাই বাই।